হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। কি খবৰ? নিশ্চয় আশা কৰোঁ সকলো ভালেই আছে, সুস্থ আছে। মোৰ চেনেলটোলৈ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান ভালেই আছোঁ, সুস্থ আছোঁ। আজি ভাবিছোঁ আপোনালোকৰ লগত ডেইলি ব্লগ মই শ্বেয়াৰ কৰোঁ। দিনটো কি কৰোঁ নকৰোঁ সেই অলপ মই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু শেষত কমেণ্ট এটা কৰিব আজি ভিডিঅ'টো চাই কেনে পালে। আৰু ভাল লাগিলে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু নতুন যিসকলে চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু পুৰণা বন্ধু বান্ধৱীসকললৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ। এতিয়া যেনেকৈ মৰম ছাপোৰ্ট কৰি আছে আগলৈকো এনেকৈ কৰি যাব বুলি আশা ৰাখিলোঁ। তে আহকচোন আজি দিনটো কি কৰোঁ নকৰোঁ সেই অলপ মই শ্বেয়াৰ কৰিম, আপোনালোকে চাই থাকিব শেষলৈ। এতিয়া মই অলপ চেৱাই বনাম বুলি ভাবিছোঁ। এই গাখীৰ দি থৈ গ'ল, মই আধা লিটাৰ কৰি গাখীৰ লওঁ, ঘৰতে আহি দি থৈ যায়। এই গাখীৰখিনি মই অলপ গৰম কৰি লওঁ। গৰম কৰি মই অলপ ল'ৰা ছোৱালীকেইটাৰ কাৰণে অলপ চেৱাই অলপো মই বনাই দিম, ময়ো খাই ল'ম আৰু সিহঁতৰ লগতে। তো মই এইখিনি বনাই লওঁ। মোৰ চেৱাইখিনি মোৰ বনাই হৈ গৈছেগৈ। আমি তিনিজনৰ কাৰণে 3টা বাতি লৈ লৈছোঁ আৰু মই চাহ একাপো মই বনাই লৈছোঁ। এতিয়া মই খাম, এইখিনি খাই লওঁ, খাই বৈ লগ পাই আছোঁ আপোনালোকৰ লগত। খাই বৈ ল'লোঁ। এতিয়া এই ক'লা কচু দেখিছেনে? ক'লা কচু কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই বহুতেই ভাল পাওঁ। এইখিনি মই এতিয়া চাফা কৰি ল'ম। মোৰ চাফা কৰা হৈ গৈছেগৈ। এতিয়া অলপ বহি আছোঁ গাইছ। ইফালে ফেন চলি আছে আৰু লাইটো জ্বলি আছে। ইমান গৰম দিছে কি ক'ব আৰু। ফেন নচলাই থাকিব নোৱাৰি আৰু কিবা লাইটো নজ্বলালে থাকিব নোৱাৰি। গৰমটো দিছে কিন্তু কিবা আন্ধাৰ কৰি আছে। সেই লাইট জ্বলাই থাকিবলগীয়া হৈছে আৰু গাটো কিবা একদম ভাল লাগি থকা নাই। কি হৈছে, মই কেইদিন ধৰি অলপ কিবা কাম কৰিলে ইমান ভাগৰ লাগে, মানে একো কৰিব ইচ্ছা নাযায়, কিবা শুই থাকিব ইচ্ছা যায়, ইমান ভাগৰ লাগে। কিন্তু উপায় নাই, অকলশৰীয়া মানুহ কৰিবতো লাগিবই। সেই কৰি আছোঁ আৰু এনেকৈ সেই বেমাৰৰ গা লৈ আৰু। এতিয়া মই অলপ বহি আছোঁ, কচুখিনি কাটি ল'লোঁ, অলপ বহি আছোঁ। এতিয়া দুপৰীয়া ৰন্ধা টাইম হৈয়ে গ'ল। এতিয়া মই কি বনাওঁ নবনাওঁ আপোনালোকক মই বনাই কৰি মই দেখাই আছোঁ। এতিয়া নিৰামিষে বনাম, আমি শাওনৰ মাহটো নিৰামিষে খাই আছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু মই শেষত মই দেখাই আছোঁ কি বনাইছোঁ নবনাইছোঁ। মোৰ ভাত তৰকাৰীখিনি বনাই হৈ গ'ল। ইয়াতে মই বনাইছোঁ, মই চয়াবিন আৰু আলু মই চব্জি বনাইছোঁ আৰু কচু ভাজিছোঁ। এই ক'লা কচু সেনেকৈ ভাজা খাই বহুতেই ভাল লাগে। মই ভাজিছোঁ কচু আৰু ইফালে মই ৰঙালাও আৰু বেঙেনা বেচন দি মই বৰা বনাইছোঁ। এই দুপৰীয়া এনেকৈ খাম। মোৰ ভাত তৰকাৰীখিনি বনাই হৈ গ'ল। এতিয়া অলপ মিক্সিতে অলপ গুড়া অলপ খুন্দিম বুলি ভাবিছোঁ। সেই গুড়া অলপ খুন্দি লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এই চাউলখিনি এই বৰা চাউল হয়, এইখিনি খুন্দিলোঁ। খুন্দি কৰি আপোনালোকৰ লগত লগ পাই আছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। গুড়াখিনি খুন্দা হৈ গৈছেগৈ। এতিয়া মই অলপ ৰ'দত মই মেলি দিছোঁ গুড়াখিনি, এইখিনি অলপ শুকাব দিম। কি গা ধুইছা তুমি? ভালকৈ গা ধুইছা? এতিয়া মাজি ধুইছা? অঁ, এতিয়া ভাত খাবানে নাই? অঁ, টাটা দি দিয়া। ঠিক আছে, মই অলপ পিছত ভাত খাবা দেই। গুড ইভিনিং গাইজ। একেবাৰে পিছবেলা লগ পাইছোঁ আপোনালোকৰ লগত। ভাত খাই বৈ উঠি আৰু ভিডিঅ' নকৰিলোঁ আৰু এতিয়া একেবাৰে পিছবেলা লগ পাইছোঁ। অলপ পিছফালে যাই আছোঁ ব'লকচোন, আপোনালোককো পিছফালৰ পৰিৱেশটো অলপ দেখাই আছোঁ। অনো কি কৰি আছা? এইফালে কি চাই আছা? হা গৰু চাই এইফালে টাটা দি আছে একবাৰ। হয় মনো, টাটা দি আছে একবাৰ। টাটা। তোমাৰ নামটো কি? কি বিশ্বাস? চা এইফালে চোৱা, এইফালে আহা। এইটো তোমাৰ নামটো কি কৈ দিয়া? মাই নেম অংকিত বিশ্বাস। একবাৰ টাটা দি দিয়া এইফালে। টাটা কোৱা। চুমু এটা দি দিয়া।
এইফালে দেখিছেনে কি ধুনীয়া পৰিৱেশ, গোটেই সেউজীয়া পৰিৱেশ, বহুতেই ভাল লাগে। পিছবেলাটো এইফালে আহিলে বহুত ভাল লাগে। সেইফালে অলপ টাইমৰ কাৰণে হ'লেও পিছবেলাটো আহোঁ, গোটেই ভাল লাগে। দেখিছেনে কি দূৰত পাহাৰ আছে, গোটেই সেউজীয়া সেউজীয়া, ইমান ভাল লাগে। সেই অলপ আহিছোঁ ইফালে, কি ভাল লাগিছে দেখিছেনে। আৰু আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ আৰু ফ্ৰেণ্ড। আৰু আজি যদি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু নতুন যিসকলে চাই আছে মোৰ ভিডিঅ'বোৰ, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু পুৰণা বন্ধু বান্ধৱীসকললৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। এনেকৈ মৰম ছাপোৰ্ট কৰি যাব।